এতিয়া বগামাটিলৈ ৰাস্তা নাছিলে, মই তাতো অনুমোদন কৰি দিছো অসম মালা, যাতে গোৰেশ্বৰৰ পৰা বগামাটিলৈ পুৰা ৰাস্তা হ'ব পাৰে। আমাৰ গোৰেশ্বৰত ক'ত ষ্টেডিয়ামটো হ'ব লগা আছে ৰণেন ভাই? ঔবাৰী। অহা মাহত ঔবাৰীটো দিল্লী নাৰিকল ভাঙি দিব ষ্টেডিয়ামৰ, ঠিক আছে? এতিয়া বগামাটিলৈ ৰাস্তা নাছিলে, মই তাতো অনুমোদন কৰি দিছো অসম মালা, যাতে গোৰেশ্বৰৰ পৰা বগামাটিলৈ পুৰা ৰাস্তা হ'ব পাৰে। আমাৰ গোৰেশ্বৰত ক'ত ষ্টেডিয়ামটো হ'ব লগা আছে ৰণেন ভাই? ঔবাৰী। অহা মাহত ঔবাৰীটো দিল্লী নাৰিকল ভাঙি দিব ষ্টেডিয়ামৰ, ঠিক আছে? এতিয়া বগামাটিলৈ ৰাস্তা নাছিলে, মই তাতো অনুমোদন কৰি দিছো অসম মালা, যাতে গোৰেশ্বৰৰ পৰা বগামাটিলৈ পুৰা ৰাস্তা হ'ব পাৰে। আমাৰ গোৰেশ্বৰত ক'ত ষ্টেডিয়ামটো হ'ব লগা আছে ৰণেন ভাই? ঔবাৰী। অহা মাহত ঔবাৰীটো দিল্লী নাৰিকল ভাঙি দিব ষ্টেডিয়ামৰ, ঠিক আছে?